Hello everyone, welcome to my another long vlog. আজি হৈছে ডে কন্টিনিউয়াস 3 নম্বৰ ব্লগ। আজি হৈছে বেলবৰণ। আজি আপোনালোক সকলোৱে গম পায় দুৰ্গা দেৱী প্ৰতিষ্ঠা কৰা দিন। আজি দুৰ্গা দেৱী ক'ত ক'ত আনিছে আমি সকলোৱে চাওঁ উলাওঁ আৰু মই ধুনীয়াকৈ ব্লেক চশমা লগাই লৈছোঁ কাৰণ সূৰ্যৰ পৰা চাব পাৰে কেনেকুৱাকৈ তেৰকে এতিয়া ওলাই আছে। এতিয়া কমে ক'বলৈ গ'লে 3টামান বাজিবলৈ প্ৰায় ওচৰ পাজৰ হৈ গ'লগৈ। লগতে অলপ কামো আছে, ঘৰৰ দুই এটা কামো দিছে, গোটেইখিনি একেলগে মিলিলে আজি ব্লগটো তেতিয়ালৈ আৰম্ভ কৰোঁ ব'লক। তাৰপৰা দেখা পালোৱেই দুৰ্গা দেৱী আহিছে এতিয়া আৰু সেয়া লাহে লাহে নি আছে কৃষ্ণ বাবু। এইফালে আকৌ 5 টকাটো অলপ পাম নাইকিয়া হৈছে। পাম বাৰু ভৰাই ল'লোঁ কিন্তু স্কুটিত তেলো নাই। ইয়াক অকণ ভৰাই লওঁ, তাৰপিছত বজাৰ যাওঁ। বজাৰো বেগ এটা কিনিব লাগে, মোবাইলটো ৰাখিবলৈ বেয়া হয় মানে এনেকুৱা চাইডত যে বেগ ল'ব পাৰি, সেই বেগটো এনেকুৱা এটা কিনিলে ভাল হ'ব। জানো আজি দেওবাৰ বজাৰ খোলা আছে নে এতিয়া বন্ধ হ'ল, টাইমো হ'ল বাৰু। এতিয়া গৈ আছোঁ। আপোনালোকে চাব পাৰে আগত দেৱীও নি আছে। আগলৈ যদি ভালদৰে চাওঁ দেৱী আগত আহি আছে। আহিলে বজাৰ পালোহি। বজাৰ পাই লৈ মেলি প্ৰথমতে বেগ এটা কিনিবলৈ যাওঁ। ন' ডাউট প্ৰথম এনেকুৱা ব্লগ ন অকণমান কিবা কিবি লাগিছে, তথাপিও চশমাটো পিন্ধি লৈছোঁ, কোনে চিনি পাওঁ আগত মই অলপ নেদেখা ভাও ধৰি লওঁ, সেইটোৱে আৰু। গজব বেইজ্জতি হে। আহিলে বেগৰ দোকান এখন দেখিছোঁ, জানো বেগ আছে নে সুধোচোন। আগত আৰু এখন আছে, এখনত চাওঁ পাওঁ নেকি। মই বিচৰা বেগ এটাতো পাইছোঁ বাৰু। দাদা দিয়া দামটো কওক। নাই ডাইৰেক্ট মোটামুটি কওক। 200 টকা দিব। আপুনি কোৱাটোৱে দিওঁ, ডাইৰেক্ট কম বেছি নকৰোঁ। বেছি কৈছে 150। নাই লাষ্ট নাই ডাইৰেক্ট কৈছোঁ আৰু মই মানে ঘূৰি নাথাকোঁ, মই জাষ্ট আহিছোঁ মোক লাগে সেইটো কাৰণে 150 কৈছোঁ। যদি দিয়ে দিয়ক, যদি নিদিয়ে আৰু দে মই বেলেগত চাওঁগৈ আৰু। নাই 150 ডাইৰেক্ট, মই এটকাও কমোৱা নাই, ডাইৰেক্ট 150 কৈছোঁ। নোৱাৰে 150 নোৱাৰিব, এই বেলেগত চাওঁ আৰু দিয়ক। कैसे कैसे लोग रहते हैं यार यहाँ पर। 150 নোৱাৰোঁ বুলি ক'লে। ছাৰজিক লগ পাইছোঁ। হেল্ল' ছাৰজি। পিছে ফাইনেলি 150 পাই গ'লোঁ, দাদাজনে মাতি দিলে, লৈ লওঁ এতিয়া। এইটো লগাই লৈছোঁ, কেনেকুৱা লাগিছে নাজানো, তথাপিও মোবাইলত ঠিক ঠাকে লাগিব লাগে। মানে মোবাইলটো ডাইৰেক্ট পকেটৰ পৰা উলিয়াই থ'লে বেয়া লাগে যে, সেইকাৰণে এনেকৈ এজ ইট ইজ কিনি লৈছোঁ আৰু। উপায়ো নাইকিয়া, কিন্তু মানুহে বৰ ডেঞ্জাৰকৈ চাইছে। মোক চাই লৈ আচৰিত লাগিছে, তথাপিও উপায় নাই, বনাবতো লাগিবই। এতিয়া বনাই গৈ আছোঁ আৰু যেনেকৈ অলপ বনাম। দেৱী আনিছে ব'লক দেখাই আছোঁ। সঁচাকৈ বাৰু পূজা আহি পালেহি। আজি যিহেতু বেলবৰণ, মানে অলৰেডি অকণ আগত যদি আমি যাওঁ এতিয়া তাত দেৱী উপস্থাপন কৰা দেখা পোৱা যাব। উপস্থাপন নহয়, চৰি ভুল কৈছোঁ, প্ৰতিষ্ঠা কৰা দেখা পোৱা যাব। ব'লো তেতিয়াহ'লে আজি ভিডিঅ'টো ইফালেও যাওঁ। বজাৰখন পিছে গোটেই নুঘুৰোঁ কাৰণ অলৰেডি বেগটো যিটো পাবলৈ আছে সেইটো পালোঁ, ল'লোঁ, হৈ গ'ল আৰু। ইফালে আকৌ লাহে লাহে পূজাও আৰম্ভ হৈ গৈছে আৰু। কালি ক'ত ক'ত চাবি পূজা? পূজা ক'ত ক'ত চাবি? কালি পূজা এইফালে আকৌ হেল্ল', হয় নেকি? আচ্ছা, থেংক ইউ। অকণমান এইফালে কাম আছিলে, মোৰ লগৰ এটাও ঘৰ আছিলে আৰু লগতে দেৱী মাৰো অকণমান বোলো দৰ্শন কৰি লওঁ। হয় নেকি? ইনষ্টাত আছে বাৰু। ইনষ্টাতে তোমাৰ নামটো পিছে? মোৰ নাম প্ৰিন্স শইকীয়া। প্ৰিন্স শইকীয়া। তুমি কোন ক্লাছত পঢ়ি আছা? 9ত পঢ়ো। 9ত পঢ়া। ক'ত পঢ়ি আছা? মই টেটুমবুগা হাই ছেকেণ্ডেৰী। হাই ছেকেণ্ডেৰী। আচ্ছা, ভাল লাগিলে দিয়া লগ পাই। লগ পাম দিয়া। মানে আহি আছোঁ, লগৰ এটা মোৰ ঘৰ আছে ইয়াতে, তালৈও যাওঁ। লগতে সেইফালে আকৌ দেৱী মাও গৈ আছে, দৰ্শন কৰি বৰ ধুনীয়াকৈ গৈ আছোঁ, একদম মজা লাগিছে। মোৰ আকৌ এইটো সময়তে স্কুটিখন চাচোন, ৰেল আলিৰ মাজতে বন্ধ হৈ গৈছে স্কুটিখন। আকৌ স্কুটিখন ষ্টাৰ্ট দে, ৰেল আলিৰ মাজত বাৰু স্কুটিখন মানে বন্ধ হ'ব লাগেনে বাৰু? এই পাপু, হাই এটা কৈ দে। হেল্ল', কি খবৰ? মজা, এই ব্লগ কৰি আছিলোঁ। हेलो। ব'ল এতিয়া আমাৰ ঘৰলৈ। चले एक काम कर 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग की वजह से। ভণ্টিলৈ গিফ্ট এটা দেখিছোঁ, পুতলা এটা লওঁ বুলি ভাবিছোঁ। কেনেকৈ কৈছে দাদা? 80 টকা। জানো ভণ্টিয়ে ল'বনে নলয়। 80 কৈছে, তাৰপিছত 70 কৈছে। মই বোলো 50 যদি কয় এটা লৈ লওঁ, এবাৰ নিদিলে আৰু নল'লোঁ। 2000 years later. বজাৰ মাজত যিমান লাজ লাগিছে, যেনেকৈ মানুহখিনিয়ে ঘূৰি যাইছে নহয়,
মই চশমাযোৰ লগাই আছোঁ কাৰণে মাত্ৰ বাচিব পাৰিছোঁ। अरे बाप रे ये तो धोती खोल रहा है। বুজি পাইছা নাই? অঁ এনে ভিডিঅ' বনাই থাকিব লাগে ন, ভিডিঅ' বনাই ফেনো পালোঁ এটা। গৈ আছিলোঁ নামঘৰ আগতহে মাতিছে পূজা চলে, তাত কিবা হ'ব বোলে তেতুনবাৰী, এতিয়া ফাংচন চাংচন কিবা পাতিব 4 তাৰিখ 4 দিন মানে। হা হা অঁ বজাৰত এই ভিডিঅ' বনাই আছোঁ, একো নাই। হেৰি তাকে সেইটো কাৰণে ছানগ্লাছযোৰ লগালে মানে অকণ লাজটো কমি যায় অকণমান, সেইকাৰণে ছানগ্লাছ সেইটো কাৰণে পিন্ধিছোঁ মই। এতিয়ালৈকে আছোঁ ইয়াত। অঁ আচ্ছা, এটা সময়ত এই আইচক্ৰীম আৰু হেভি আইচক্ৰীম খাইছিলোঁ, মনত আছেনে? এতিয়া গম পালোঁ যে তাৰ ৰিয়েলিটি কি বস্তুটো, তাত থাকে কি। দেৱী অনাই নাই এতিয়ালৈকে ইয়াত। হা দেৱী আনিলে বেলেগ কথা আছিলে। ব'ল ঘৰলৈ যাওঁ হা, হ'ল দেৱী আনিলে নি চাই যাওঁ। আজি যিহেতু বেলবৰণ নহয় জানো, সেইকাৰণে কিবা আনিব বুলি ভাবিছিলোঁ। দেৱী চেৱী এতিয়ালৈকে অনা নাই, সন্ধিয়ালৈকে আনিব বোলা। এতিয়া নাই, কাইলৈ নাই, আজিয়ে আনিব। সন্ধিয়াকৈ আনি দিব বোলা। এই মন্দিৰ চাবলৈ গৈছিলোঁ, তাত একো নাইয়ে যে। ব্লগিং কৰিলে এইটোৱে প্ৰব্লেম আৰু, মানে প্ৰব্লেমো বেনিফিটো চবেই ক'ব পাৰোঁ, মানুহে চিনিও পায়, কিন্তু অকণ সমস্যাও হয় মানে কেতিয়াবা কেতিয়াবা।